আসসালামু আলাইকুম ওয়া বাৰাকাতুহ। আজি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ সূৰা মাউন। ইয়াৰ উচ্চাৰণ আৰু অৰ্থ অসমীয়াত। লোৱা হওক ভিডিঅ'টোলৈ। সূৰা মাউন এই সূৰাটো মক্কাত অৱতীৰ্ণ হৈছিল। এইটো সূৰা নম্বৰ হ'ল 108, মুঠ আয়াত 7, ৰুকু 1। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰাআইতাল্লাযী ইউকাজ্জিবু বিদ্দীন فذلك الذي يدعو اليتيم ولا يحض على طعام المسكين فويل للمصلين الذين هم عن صلاتهم ساهون الذين هم يراءون ويمنعون الماعون। অৰ্থ অসমীয়াত। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। আৰাআইতাল্লাযী ইউকাজ্জিবু বিদ্দীন। তুমি সেইজনক দেখিছানে যিজনে পৰকালৰ পুৰস্কাৰ আৰু শাস্তিক অবিশ্বাস কৰে। ফাযালিকাল্লাযী ইয়াদউল ইয়াতীম। সি সেইজনে যিজনে অনাথক ক্ৰূৰভাৱে খেদি পঠিয়ায়। ওয়ালা ইয়াহুদ্দু আলা তআমিল মিস্কিন। আৰু দুখীয়া নিছলাক অন্ন দান কৰিবলৈ উৎসাহ নিদিয়ে। ফাৱাইলুল লিল মুছল্লিন আল্লাযীনা হুম আন ছলাতিহিম সাহুন। ধ্বংস হওক সেই নামাজী যিবিলাকে নামাজক অৱহেলা কৰে। আল্লাযীনা হুম ইউৰাউন। আনক দেখুৱাবলৈহে সৎকাম কৰে। ওয়ায়ামনাউনাল মাউন। আৰু গৃহস্থালীৰ প্ৰয়োজনীয় সৰু সুৰা বস্তু বাহানি ওচৰ চুবুৰীয়াক দি সহায় কৰিবলৈ অস্বীকাৰ কৰে।